নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' মই ফেব্ৰিক কৰা এযোৰ কাপোৰ পখিলা ডিজাইনৰ কাপোৰযোৰ কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাবচোন দেই আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে মই ইয়াত দেখিছে নহয় লেছ লগাই দিছোঁ আপোনালোকে দহিও বাতি ল'ব পাৰে যদি সময় নাটনি হয় এনেদৰে লেছ লগাই ল'লেও হৈ যাব মই লেছ লগাই লৈছোঁ লেছ লগাই কাপোৰযোৰ বেয়া লগা নাই বহুত ভাল লাগিছে আৰু এতিয়া বলকচোন মই পখিলা ডিজাইনটো কেনেকৈ কৰিছিলোঁ অকণমান চাওঁ পখিলাজনী মই পোনপ্ৰথমে বহীত ধুনীয়াকৈ আঁকি লৈছোঁ যাতে পখিলাজনী কাপোৰত আঁকোতে বেয়া নহয় আৰু এতিয়া মই পখিলাজনী কাপোৰৰ তলত ভৰাই দিম ওপৰে ওপৰে আঁকিম এতিয়া এয়া দেখিছে নহয় মই কেনেকৈ বহীখন কাপোৰখনৰ তলত ভৰাই ল'লোঁ আৰু এতিয়া পেঞ্চিল এডালে ওপৰে ওপৰে আঁকি ল'ম আৰু মই এযোৰ কাপোৰ লৈছোঁ কটন কাপোৰ আপোনালোকে যিকোনো কাপোৰ ক'লেও ল'ব পাৰিব এইটো মিক্স পাট কাপোৰতো কৰিব পাৰিব ডিজাইনটো এয়া মই আঁকি হৈ গ'ল আৰু ইয়াতে এতিয়া মই ফেব্ৰিক কৰিম আৰু ইয়াত মই ফেব্ৰিক কৰোঁতে একো ব্যৱহাৰ কৰা নাই ডাইৰেক্ট বটলৰ পৰাই মই ইউজ কৰিছোঁ ফেব্ৰিকৰ কালাৰটো আৰু আপোনালোকে যদি নতুনকৈ কোনোবাই ফেব্ৰিক কৰিবলৈ শিকে এইটো ডিজাইন কৰিব পাৰে এইটো একেবাৰে সহজ হয় ইয়াত কোনো জটিলতা নাই আপোনালোকে কৰি ভাল পাব একেবাৰে ইজি হয়
আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম 3D আউটলাইনাৰ। আউটলাইনাৰটো দিলে দেখিবলৈ অলপ ধুনীয়া হয় আৰু এইটো আপোনালোকে দোকানত বিচাৰিলেও পাব আৰু অনলাইন কৰিলেও পাব। মই দোকানৰ পৰা আনিছিলোঁ, 25 টকা হয় এটাত। এয়া মোৰ পখিলা ডিজাইন হৈ গ'ল। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।